সকলোৱে জুবিন গাৰ্গক কেৱল ব্যৱহাৰ কৰিলে এই মুখা পিন্ধা মানুহবোৰে আমি মুখ্যমন্ত্ৰীয়ে কি কৈছিল আজি প্ৰায় 6 বছৰ আগতে মন্তব্যটো শুনাই লৈছো এবাৰ মন দি শুনিব আমি দুবাৰ সেই মন্তব্যটো বুজাম শুনাইছো জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো তাৰমানে লগতে থাকি কোনোবাই খাব হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো শুনিলে আপোনালোকে যিখিনি কথা অসমৰ ৰাইজে সদায় কৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গক নিজৰ বুলি এইখিনি কথা কৈ থাকে কেৱল মুখ্যমন্ত্ৰীয়ে কোৱা নাই অসমৰ ৰাইজে কোৱা কথা এইবোৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে একাংশ স্বাৰ্থপৰ মহলে এই স্বাৰ্থপৰ মহলটোৰ কেৱল মাত্ৰ লোকৰ ধনেৰে নিজৰ জেব গধুৰ কৰাৰ প্ৰৱণতা এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ নামত কেনেধৰণে ক'ত কি সম্পত্তি আহিছে সেইবোৰ কথাটো কৈ আছো শ্যাম কালু মহন্তই কেনেধৰণে বেপাৰী মানসিকতাৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল এবাৰো কিন্তু নশ্বৰ দেহৰ সৈতে তেওঁ আহিবলৈ ইচ্ছা নকৰিলে দিল্লীলৈকে নাহিলে অসমলৈকে আহিব ভয় খাইছে সেইটো বেলেগ কথা কিন্তু দিল্লীলৈকে আহিব পাৰিলেহেঁতেন এই স্বাৰ্থপৰটোৱে সেই কামো নকৰিলে এইগৰাকী জুবিন গাৰ্গ ইমান আমাৰ এটা আপুৰুগীয়া সম্পদ বুলি আমি ইয়াক অভিহিত কৰিছো জুবিন গাৰ্গক সেইগৰাকী জুবিন গাৰ্গ মহান শিল্পীগৰাকী যিগৰাকী অসমৰ সংস্কৃতিক চহকী কৰি থৈ গ'ল তেওঁৰ সৈতে এনেধৰণে হেতালি খেলা হ'ল তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল আৰু সেই কথাটো আজি আকৌ এবাৰ সকলোৱে উল্লেখ কৰিছে এইটো পুৰণা বাইট মুখ্যমন্ত্ৰীৰ 6 বছৰমান আগতেই হ'ব সামাজিক মাধ্যমতে আমি পাইছোঁ সামাজিক মাধ্যমতে বিয়পি আছে সেয়েহে স্পষ্টীকৰণ এই বাইটটো আজিৰ নহয় কিন্তু এটা সময়ত মুখ্যমন্ত্ৰী বা অসমৰ বহু লোকে এই কথাটো কৈছিল জুবিন